হেল্ল' সকলোকে নমস্কাৰ জনাই আজি আমি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 4টা বজা আৰু মই গা পা ধুই ৰেডি ঘৰ ঝাৰু মাৰিলোঁ, গা ধুলোঁ আৰু এইফালে আমাৰ এয়া টিকলি গা ধুই পেলাই এয়া মোৰ আচৰি আছে। তো আজি যিহেতু শাওনৰ শেষ সোমবাৰ আৰু তাৰপিছতে 15 আগষ্ট, সেয়েহে এতিয়া ৰাতিপুৱাই সোনকালে গা পা ধুই আমি মন্দিৰ যাম। তাৰপিছতে মন্দিৰৰ পৰা আহিয়ে আমি 6টা চাৰে 6টা বজাত পতাকা উত্তোলনৰ কাৰণে যাম। সেইকাৰণে এতিয়া বৰ্তমান ৰেডি হৈ আছোঁ মন্দিৰ যাবৰ কাৰণে। তো আহক ক'লৈ গৈ আছোঁ, কি কৰি আছোঁ আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব আমাৰ ভিডিঅ'টো শেষলৈকে। তো এয়া মই মন্দিৰটো মুচিলোঁ, এয়া ধুই মেলি আনিছোঁ। এতিয়া নিজৰ এয়া মন্দিৰ যাবৰ কাৰণে মানে বুট তিয়াই থৈ দিছোঁ। এতিয়া এইখিনি ধুই পখালি লৈ বেলপাত আনি থৈ দিছিলোঁ কালি। এতিয়া এইখিনি ঠিক ঠাক কৰি পেলাই আমি সোনকালে মন্দিৰলৈ যাম। প্ৰথমে নিজৰ ঘৰতে পূজাকণ দি লৈছোঁ, কাৰণ ঘৰত পূজা নিদিয়াকৈ ওলাই যাবলৈ একে ভাল নালাগে। সেয়েহে ঘৰৰ চাকি গছি সদায় প্ৰথমে জ্বলাই ওলাই যাওঁ আৰু। তো এনেদৰেই পূজাৰ বহুত নিয়ম নীতি নাজানো, যিখিনি মনেৰে পাৰোঁ সেইখিনি মই মানে কৰোঁ আৰু বহুত তেনেকুৱা একো নাজানো। আমি এতিয়া যাই আছোঁ মন্দিৰত আৰু এতিয়া 5 বাজিছে ৰাতিপুৱা। তো আমি ওলাই আহিছোঁ মন্দিৰলৈ বুলি। তো মন্দিৰত চাকি গছ জ্বলাই পেলাই তাৰ পৰা আহিম, আহি আকৌ স্কুললৈ যাম 15 আগষ্ট পালন কৰিবৰ কাৰণে। তো চাই থাকিব। মোৰ লগত আহিছে ছোৱালী, এয়া ভতিজী। মন্দিৰ আহি পালোঁ। এতিয়া আমি ইয়াতে পূজা দিছোঁ, মানুহ ভিৰ আছিলে। তো সোনকালে পূজা দি আমি ওলাই গৈছোঁ, যিহেতু পিছত আৰু কাৰ্যসূচী আছিলে। মানুহ সৰহ কাৰণে গোটেই টাইলছবিলাক হৈ গৈছে। এয়া কাম কৰা চাফা কৰিয়ে আছে। এয়া ছোৱালী আৰু দাদাৰ ছোৱালী দুইজনীয়ে দিলে পূজা। এনেকেই পূজা শেষ কৰিলোঁ। তো মন্দিৰৰ পৰা আহি গ'লোঁ আৰু এতিয়া যাম মই মোৰ চেণ্টাৰত, আৰু ছোৱালী যাব তাইৰ স্কুলত। ৰেডি হৈছে নাচিবৰ কাৰণে ড্ৰেছ। তো মন্দিৰৰ পৰা আহি আমি যাব ওলাইছোঁ স্কুল। আৰু বলক আমাৰ সৈতে তো এতিয়া আমি গৈ আছোঁ মোৰ চেণ্টাৰলৈ। তাত আমি প্ৰথমে ফ্লেগ হোষ্টিং কৰিম, তাৰপিছতে আমি আকৌ ভিৰৰ ফ্লেগ হোষ্টিঙলৈ যাম। এয়া মোৰ চেণ্টাৰত ফ্লেগ হোষ্টিং। তো এনেদৰেই মানে আজিৰ ফ্লেগ হোষ্টিংখিনি কৰিলোঁ। যিহেতু সৰহ জেগাত মানে আয়োজন হৈছে, সেয়েহে মানুহৰ পৰিমাণটো খুব এটা বেছি নহয়, তথাপিও খুব কমো নহয় বুলি ক'ব লাগিব আৰু।
এনেদৰে আজিৰ ফ্লেগ হোষ্টিং হ'ল। এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত গাম সকলোৱে মিলি পেলাই। এতিয়া আমি সকলোৱে জনগণক গাম ন। এনেকৈ দিয়া আৰম্ভ কৰা। বাইকৰ এরকম করে এরকম तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जनगण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे। सबका देखाচ্ছি वंदे मातरम, भारत माता की जय, जय हिंद, जय हिंद। স্কুলৰ সমাপন কৰি আমি আহিছোঁ ভিঅ'ৰ মন্দিৰ জীৱিকা ভিঅ' আৰু জোন ভিঅ' মিলি আমি ফ্লেগ হোষ্টিং কৰিছোঁ। তো তাত আমাৰ উপস্থিত আছিলে BTRৰ EM ডাহুপইচা ছাৰদেৱ, তেখেতে কৰিছে আৰু এনেদৰে আজিৰ স্বাধীনতা দিৱসটো আমাৰ উদযাপন হৈ গৈছে।